हाग्रामा महिलारिया बुङो बिपिएफआ बिजेपिजों एलायन्सआव थागोन। फारसेथिंजाय डिपुटि चिफ मिनिस्टार मानगोनां रिहन दैमारिया बुंगासिनो दं जे बिपिएफआ बिजेपिजों एलायन्सआव थाया। এইবাৰ শিক্ষাটো পাব কিন্তু পৃথিৱীৰ ভিতৰত আটাইতকৈ মূৰ্খ পলিটিচিয়ান আছে যদি জধা মূৰ্খ হাগ্ৰামা আছে। खुलुमबाय मानगोनां रायजोफोर, गिबियावनो नोंथांमोनखौ आंनि चेनेलाव बयखौबो बरायहरग्रोनाय थाबाय। दा मेन खोथाया जादों जोंहा बिटिसिनि डिपुटि चिफ मिनिस्टार मानगोनां रिहन दैमारि सारा फैबाय थानाय जितु आसाम विधानसभा इलेक्शननि थाखाय बै माइनरिटि मुस्लिम सुबुंफोरखौ टारगेट खालामलायबाय। हाग्रामा महिलारि सारा बुङो बिपिएफआ बिजेपिजों एलायन्सआव थागोन। फारसेथिंजाय डिपुटि चिफ मिनिस्टार मानगोनां रिहन दैमारिया बुंगासिनो दं जे बिपिएफआ बिजेपिजों एलायन्सआव थाया, हारसिङै सिंगेलै गेलेगोन। थांनाय 5 बोसोराव प्रमद बर' सारनि इउपिपिएल सोरखारा बिजेपिजों एलायन्सआव सोरखारखौ दादोंमोन नालाय बै माइनरिटि मुस्लिम सुबुंफोरा इउपिपिएलखौ गाज्रि मोननानै भट होआखैमोन। कारन माइनरिटि मुस्लिम सुबुंफोरा बिजेपिखौ माब्लाबाबो सापर्ट खालामा। बिजेपिआ मुस्लिम सुबुंफोरनि थाखाय सुथुर, फारसेथिंजाय इलेक्शनखौ लानानै गोबां गिनाय दङ। आरो बिपिएफआ माइनरिटि मुस्लिम सुबुंफोरनो गोबां गिदिर गिदिर प्रतिश्रुति होदोंमोन। पावाराव फैफिनोब्ला, सोरखाराव फैफिनोब्ला बैखौ मावगोन बेखौ मावगोन, हानि पाट्टा होगोन, जेब्लायबो माइनरिटि मुस्लिम सुबुंफोरखौ सापर्ट होगोन होननानै खोथा होदोंमोन। बेनिखायनो बै माइनरिटि मुस्लिम सुबुंफोरा बिपिएफ सोरखारखौ लाबोफिनदों। नाथाय बिपिएफआ थांनाय बिटिसि इलेक्शननि सिगां बे फंसे खोथाखौ बुङाखैमोन जे माइनरिटि मुस्लिम सुबुंफोरनि भटखौ आगदा आखाइजों लानानै हरसेनि गेजेरावनो बिजेपिनो ज्राव फानहरगोन होननानै। दिनैहाय बिपिएफआ बिजेपिजों एलायन्सआव सोरखारखौ दादों नालाय गिनानै मा खोथा बुंफैलायखो जे फैबाय थानाय आसाम विधानसभा इलेक्शनाव हारसिङै गेलेगोन बुंलायबाय। माने बिपिएफआ बिजेपिजों एलायन्सआव गैया होननानै बुंलायबाय। थ' बेनि सायावनो जोंहा दिनैहाय इउपिपिएलनि बारग' हाग्रा बिफाननि एम मानगोनां रन्जित बसुमतारिया फंनैसो खोथा बुंफैदों। 1 लाख मान आदिबासी খ্ৰীষ্টিয়ান 4.5 লাখৰ পৰা 5 লাখ মুছলমানৰ ভোট আদায় কৰিবৰ কাৰণে হাগ্ৰামাই কৈ আছে আমি ইণ্ডিয়াৰ অংগীকাৰ, ৰিহন दैमारिয়ে কৈ আছে আমি অকলে খেলিম। যোৱা দিনবোৰত যিটো গেম খেলি আহিলে 4.5 লাখ 5 লাখ মুছলমানৰ ভোট পাব আদায় কৰিবৰ কাৰণে, 4 লাখতকৈ বেছি বড়ো খ্ৰীষ্টিয়ানসকলৰ ভোট আদায় কৰিবৰ কাৰণে, 1 লাখতকৈ বেছি আমাৰ আদিবাসী খ্ৰীষ্টিয়ানসকলৰ ভোট পাবৰ কাৰণে এইবাৰ শিক্ষাটো পাব কিন্তু পৃথিৱীৰ ভিতৰত আটাইতকৈ মূৰ্খ পলিটিচিয়ান আছে যদি জধা মূৰ্খ হাগ্ৰামা আছে। ইউজি ব্ৰহ্মটো কি আণ্ডাৰগ্ৰাউণ্ড কয় নেকি? ইউজি ব্ৰহ্ম এখেত এজন কেবিনেট মিনিষ্টাৰ, এখেতকো যদি সন্মান কৰিব নাজানে হাগ্ৰামাক আমি সন্মান কৰি কি লাভ? হয়, আমাৰ এনে মাৰ্চ এপ্ৰিল মাহত বিধানসভাৰ ইলেকশ্যন হ'বলৈ গৈ আছে। গতিকে ইয়াৰে আমাৰ প্ৰস্তুতি চলি আছে। বৰ্তমান আমাৰ 5টা জিলাৰ আমি 4টা শাখাত ভাগ কৰিছোঁ। 4টা শাখাৰে 15টা সমষ্টিক লৈ পেলাই আমি ইউপিপিএল দলে কেনেকৈ আমি আগুৱাই নিব পাৰোঁ, আমাৰ ছাপৰ্টাৰসকলক লৈ পেলাই আগন্তুক MLA ইলেকশ্যনত আমি 15টাই জিকি পেলাই কেনেকৈ চৰকাৰ গঠন কৰাত আমি আগভাগ ল'ব পাৰি ইয়াৰে চিন্তা চৰ্চা আমি কৰি আছোঁ। সচিবালয়ত আপোনাৰ আক্ৰমণ হৈছিল কোকৰাঝাৰত, আৰু সেই কোকৰাঝাৰৰ আক্ৰমণত হাগ্ৰামা মহিলাৰীয়ে তেখেতে উল্লেখ কৰিছে যে তাত এপছু জড়িত আছে, তাত আপোনাৰ ইউপিপিএল দল জড়িত থকা বুলি প্ৰত্যক্ষ অভিযোগ কৰিছে। এই অভিযোগবোৰ আপোনালোকে কি ধৰণে গ্ৰহণ কৰিছে? চাওক, এইটো এটা চৰকাৰৰ ভেকু ভাওনা হয়। চৰকাৰে যে আমাৰ অসমৰ মানুহক ট্ৰাইবেল অনাট্ৰাইবেল বিভাজনমুখী এটা চিন্তাধাৰাৰে আগুৱাই নি পেলাই তেওঁলোকে আকৌ এবাৰ প্ৰৰচনা কৰিব বিচাৰিছে জনসাধাৰণক, অসমৰ জনসাধাৰণক। এই কথাটো স্পষ্ট হৈ পৰিছে, যাৰ ফলত আজি বড়ো সমাজৰ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, নট অনলি বড়ো সমাজ, আমাৰ ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ নেতৃত্বত আমাৰ কোকৰাঝাৰৰ যিটো কাণ্ড হৈ গ'ল সেইটো হ'ব নালাগিছিলে। কিয়নো আইনটো হাতত তুলি লোৱাটো সকলোৰে কাৰণে ভাল নহয়, কিয়নো ভাৰত এখন গণতন্ত্ৰৰ দেশ। গতিকে সেইটো আমিও দুখ পাইছোঁ। কিন্তু হাগ্ৰামা ডাঙৰে যিটো মূৰ্খামিৰ দৰে এটা কথা ক'লে, মানে ইয়াত মানে আমাৰ ইউপিপিএল আৰু এপছুৰ প্ৰৰচনাত সেই কাৰ্যটো হ'ল বুলি এটা কথা স্পষ্ট, আজি হাগ্ৰামা মহিলাৰীক বড়ো জাতিয়ে জাতিদ্ৰোহী হিচাপে ঘোষণা কৰিবলৈ গৈ আছে। গতিকে
হাগ্ৰামাৰ এগেইনষ্টত ছাত্ৰ ছাত্ৰীয়ে নতুন প্ৰজন্মই মাত মাতাটো কি কাৰণত মাতিছে আমি সকলোৱে জানো আৰু আমাতকৈ আপোনালোকে সাংবাদিক বন্ধুসকলে বেছি ভালকৈ জানে। গতিকে ইয়াত কোনোবা UPPL উচতাব লাগে বা কোনোবা আপচুৱে উচতাব লাগে সেই কথাটো নহয়, কিয়নো ট্ৰাইবেল ষ্টুডেণ্ট হিচাপে ইয়াত কোনোবা UPPL ছাপৰ্টাৰৰ ল'ৰা থাকিব পাৰে, BPF, BJP, কংগ্ৰেছ, AIDF, যি পাৰ্টিৰে নহওক কিয় এই ৰাজনৈতিক পাৰ্টিবিলাকৰ ল'ৰা ছোৱালীবোৰে ছাত্ৰ ছাত্ৰী হিচাপে শিক্ষা গ্ৰহণ কৰি আছে হিচাপে ইম'চনেলে তেওঁলোকে কামটো কৰিছে। গতিকে সেইটো কেৱল এটা পলিটিকেল পাৰ্টিক দুখী পেলাই নিজক মানে এই হেৰিৰ পৰা মানে ৰক্ষা কৰিব বিচাৰিছে হাগ্ৰামাই, সেই কথাটো স্পষ্ট হৈ গৈছে। গতিকে ইয়াত হাগ্ৰামাই যিটো আমাক বদনাম কৰিছে সেইটো জনসাধাৰণে বুজি পাইছে। কেৱল মাত্ৰ পলিটিকেল স্বাৰ্থৰ কাৰণে তেওঁ গাদী ৰক্ষাৰ কাৰণে যিটো BJPৰ অক্সিজেন পাই পেলাই তেওঁ আকস্মিকভাৱে চৰকাৰ গঠন কৰিলে এতিয়াতো আমি নক'লে সকলোৱে গম পায়। গতিকে গম পাব 26ৰ ইলেকশ্যনত তেওঁ ভালকৈ শিক্ষাটো পাব। ইউজি ব্ৰহ্মণ নামো কৈছে তেখেতে, ইউজি ব্ৰহ্ম আণ্ডাৰগ্ৰাউণ্ড বুলিও কৈছে তেওঁ জড়িত আছে। মই তাকেইতো কৈছোঁ, পৃথিৱীৰ ভিতৰত আটাইতকৈ মূৰ্খ পলিটিচিয়ান আছে যদি জধা মূৰ্খ হাগ্ৰামা আছে। ইউজি ব্ৰহ্মটো কি আণ্ডাৰগ্ৰাউণ্ড কয় নেকি? ইউজি ব্ৰহ্ম এখেত এজন কেবিনেট মিনিষ্টাৰ, এখেতকো যদি সন্মান কৰিব নাজানে হাগ্ৰামাক আমি সন্মান কৰি কি লাভ? বড়ো জাতিক মূৰ্খামি সজাবলৈ গৈছে হাগ্ৰামাই নিজে জধা মূৰ্খ হ'ল বোলে বড়ো জাতিটো মূৰ্খ নহয়তো। গতিকে এই কথাটো স্পষ্ট, নিজক বচাবৰ কাৰণে তেওঁ বহুত পাণ পাতি আছে, সেইটো আপোনালোকে জনাটো ভাল। বিজেপিৰ লগত এলায়েন্স BPF নহয় বুলি কৈছে ইতিমধ্যে তেখেতসকলে উল্লেখ কৰিছে। আপোনালোকৰ লগত নাই এটা কথা স্পষ্ট, BJPৰ অক্সিজেন পাইতো তেওঁলোকে আকস্মিকভাৱে ইয়াত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। BJPৰ ভোট এইফালে আমাৰ মাইনৰিটি ভাইসকলে, আমাৰ খ্ৰীষ্টিয়ান আৰু মুছলমান ভাইসকলে ভাবিলে UPPL দলে BJPৰ লগত এলায়েন্স থকাৰ কাৰণে আমি এণ্টি BJP এটা ঢৌ আনি পেলাই নতুনকৈ চৰকাৰ গঠন কৰা যাওক বুলি হাগ্ৰামাক দি দিলে। হাগ্ৰামা বাহিনীক ইফালে মানে গেম খেলি পেলাই ষ্টেটৰ আমাৰ BJPও হাগ্ৰামাক জিকাই দিলে। এই কথাটোতো সকলোৱে জানে। আমি জাষ্ট মানে মনে মনে আছোঁ কেইদিনমান, কি গেম খেলে কোনে কি কৰি আছে সেইটো অবজাৰ্ভ কৰি আছিলোঁ। বিজেপিৰ লগত আপোনালোকৰ এলায়েন্স থাকিব নে? সময়ে ক'ব। আজিলৈকে যিটো গেম খেলি আছে উই আৰ নট ছেটিছফাইড। কাৰ লগত? BJPৰ লগত আমি ছেটিছফাইড নহয়। 26ত আপোনালোকৰ দেখা যাওক, সেইটো সময় আছে। বিজেপিৰ তৰফৰ জানুৱাৰী ডিচেম্বৰ মাহখিনিতো আৰু আছে নহয়। আজি কেইদিন 9 তাৰিখে কৈছে, যাবলৈ দিয়কচোন, জানুৱাৰী আহিবলৈ দিয়ক। নতুন বছৰৰ নতুন চিন্তাধাৰাৰে আগবাঢ়ি যাম। সম্ভাৱনা এনেকুৱা আছে নেকি UPPL অকলে হ'লে খেলিব? চাওক, সেইটো 100% চিয়'ৰ, কিয়নো আজি 4 লাখ বড়ো খ্ৰীষ্টিয়ান, প্ৰায় 1 লাখমান আদিবাসী খ্ৰীষ্টিয়ান, 4.5 লাখৰ পৰা 5 লাখ মুছলমানৰ ভোট আদায় কৰিবৰ কাৰণে হাগ্ৰামাই কৈ আছে আমি ইণ্ডিয়াৰ অংগীকাৰ, ৰিহন ডিমাৰীয়ে কৈ আছে আমি অকলে খেলিম। যোৱা দিনবোৰত যিটো গেম খেলি আহিলে 4.5 লাখ 5 লাখ মুছলমানৰ ভোট পাব আদায় কৰিবৰ কাৰণে, 4 লাখতকৈ বেছি বড়ো খ্ৰীষ্টিয়ানসকলৰ ভোট আদায় কৰিবৰ কাৰণে, 1 লাখতকৈ বেছি আমাৰ আদিবাসী খ্ৰীষ্টিয়ানসকলৰ ভোট পাবৰ কাৰণে এইবাৰ শিক্ষাটো পাব। কিন্তু